কিছুমান কালাৰ মই নাম চাম নাজানো আৰু আপোনালোকে ভাল লাগিলে ইয়াৰ পৰা আজিকালি কালাৰবোৰ এনেকৈ আহে আৰু এইটো খুব মৰম লাগে যি অকল আমি মেচিন মেড মিক্স পাটৰ কালেকশ্যনবোৰ দেখুৱাম তো ইয়াত প্ৰথমতে দেখুৱাইছো এইটো কালাৰ এইটো বৰ ধুনীয়া এটা কালাৰ অৰেঞ্জ কালাৰত আছে আৰু এইটো এটা আছে ঠিক অৰেঞ্জ কালাৰো নহয় ডুৱেল টোনত আছে আৰু এতিয়া দেখুৱাম ব্লেকটো এইটো সাধাৰণ আৰু খালি আমি কালাৰটো দেখুৱাবৰ কাৰণে কৰিছো তাৰপিছত আৰু এইটো দেখুৱাম য়েল্লো এইটো লাইট য়েল্লো নহয় ডাৰ্ক কালাৰ য়েল্লো হয় তাৰপিছত ডিপ ৰেড যদি ভাল লাগিছে ইয়াৰ পৰা স্ক্ৰীনশ্বট ল'ব আৰু ডেছক্ৰিপশ্যনত মই হোৱাটছএপ নাম্বাৰ দি দিম হোৱাটছএপ কৰিব আৰু এইটো খুব ধুনীয়া কালাৰ এটা মেৰুন কালাৰ খুব মৰম লগা কালাৰ আৰু এটা কালাৰ দেখুৱাম বটল গ্ৰীণ আৰু মুগা খুব কমকে আহে মানে এইবোৰ কালাৰ মুগা তাৰপিছত হোৱাইট ব্লেক কালাৰ খুব কমাই আহে আমাৰ তাত আৰু এইটো শ্ৰীগিন নেভি ব্লু খুব মৰম লগা কালাৰ মানে স্ক্ৰীন প্ৰিণ্টিং কৰিব বিচাৰে স্ক্ৰীন প্ৰিণ্টিং কৰিব পাৰে এম্ব্ৰইডাৰী কৰিব পাৰে ফেব্ৰিক কৰিব পাৰে আৰু এটা এইটো ব্ৰাউন কালাৰ কেমেৰাত ধৰিব পাৰিছে নে নাজানো ব্ৰাউন কালাৰ এইটো চব মৰম লগা কালাৰ এইটো গ্ৰীণ লাইট গ্ৰীণ হয় দেই কেমেৰাত অকণমান ডাৰ্ক গ্ৰীণ মানে হৈছে তো এইটো খুব মৰম লগা লাইট গ্ৰীণ হয় এইটো আৰু এটা পিংক কালাৰ বেবী পিংক হয় এইটো আৰু এটা দেখুৱাম গ্ৰে কালাৰ এইটো খুব মৰম লগা কালাৰ এইটো গ্ৰে কালাৰ হয় মৰম লগা পাৰ্পল কালাৰ এটা এইটো কিছুমান কালাৰ মই নাম চাম নাজানো আৰু আপোনালোকে ভাল লাগিলে ইয়াৰ পৰা আজিকালি কালাৰবোৰ এনেকৈ আহে আৰু এইটো খুব মৰম লগা কালাৰ মৰম লগা এইটো পিচ কালাৰত আছে এটা পাৰ্পল কালাৰ দেখুৱাইছো তথাপি আৰু এবাৰ দেখুৱালো বাৰু এইটো এভেইলেবল আছে চাংচাৰী বাইহাটা চাৰিআলি তাৰপাছত জালুকবাৰী আমি COD দিওঁ বাকী জেগাত COD নহয় এবাৰ মই ওচৰৰ পৰা কালাৰ এটা দেখুৱাই দিছো কি কালাৰৰ ষ্টক আছে এইখিনি আজিলে ভিডিঅ'টো ইমানখিনিয়ে শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ